Hello friend, welcome to my YouTube channel. আজি দুটা ৰেচিপি বনাবলৈ লৈছোঁ কোমোৰা আৰু মছলা আমলেট চাই থাকিবচোন কেনেকৈ বনাব লৈছোঁ মই এতিয়া মই কোমোৰা আৰু আলুবোৰ ভালদৰে ফ্ৰাই কৰি ল'ম অলপমান ৰঙচুৱাকৈ ভাজি ল'ম এতিয়া মছলাবোৰ গৰম তেলত এড কৰি ল'ম আৰু মছলাবোৰ ভালদৰে ফ্ৰাই কৰি লৈ ল'ম এতিয়া সোৱাদ অনুযায়ী নিমখটো দি ল'ম এতিয়া আলু আৰু কোমোৰাবোৰ মছলাৰ লগত ভালদৰে মিহলাই লৈ ল'ম এতিয়া লাগি থকা মছলা থালিখনত পানী অলপ মিহলাই কেৰাহীটো দি দিম আৰু অলপ এক্সট্ৰাকৈ পানী দি ল'ম এতিয়া অলপ সময়ৰ বাবে ভালদৰে উতলাই ল'ম দেখিছানে আলু আৰু কোমোৰাবোৰ কি ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে আৰু ৰংটো কি ধুনীয়াকৈ ওলাইছে চাই থাকিবচোন আপোনালোকে এনেকৈ কোমোৰা বনাই খাবচোন মাংস নহ'লেও এনেকৈ খাই ভাল পাব এতিয়া মোৰ আলু আৰু কোমোৰা গ্ৰেভিটো ৰেডি হৈ গ'ল আৰু অন্য এটা ৰেচিপি বনাবলৈ লৈছোঁ ইয়াৰ লগতে আপোনালোকে চাই থাকিব এতিয়া মছলা বাতিটোত কণী দুটা ভাঙি লৈছোঁ এতিয়া কণী দুটা মছলাৰ লগত ভালদৰে মিক্সিং কৰি ল'ব এতিয়া লো স্কিমত কণী দুটা ভালদৰে ভাজি ল'ব এতিয়া মছলা এগ ৰেচিপিটো ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ বনাই খাবচোন বাই বাই